Hello guys, welcome to my new vlogs. First of all, happy Diwali to all of you. এতিয়া আমি ফটকা আমাৰ দাদাই এতিয়া ফটকা লৈ যাই আছে ডাঙৰ ফটকা ধামাকা আজি মই সুমনৰ ভায়াক মই ভাইটিয়ে আৰম্ভ কৰিছোঁ আজি ব্লগটো আজি ৰাতি 12টা বজাত পুৰা ধামাকা হ'ব আমাৰ ৰুমৰ ছাতৰ ওপৰত আমি মানে এনেই থাকিলোঁ না এতিয়া সকলোৰে দিৱালী শেষ হোৱাৰ পিছতহে আমাৰ আৰম্ভ হ'ব তো লৈ যাই আছোঁ তো বাকীখিনি অলপ দেৰিকৈ দেখাম গাইজ এতিয়া আমি আমাৰ ৰুম পালোঁ আহি এইটো আমাৰ ডাঙৰ বম এই আমাৰ ৰুমটো মালিকে ধুনীয়াকৈ সজাইছে চাই ল'ব পাৰে মানে বাকী চব ঠিকে আছিলে আজি বৰষুণ ঘটনা সেইকাৰণে আমাৰ মানে প্লেনিংবিলাক চব চেঞ্জ হৈ গ'ল এতিয়া বৰষুণটো কমিছে এতিয়াহে মেইন মানে এনজয়টো হ'ব আপোনালোকে আমাৰ লগত থাকিব লাষ্টলৈকে আপোনালোক দেখাই দিম আমাৰ ৰুমতো এটা বেলেগ মহল হৈ আছে ল'ৰা মানুহ থাকোঁ 3জন ৰুমৰ অৱস্থা বেয়া তথাপিও দেখাবলৈ গৈ আছোঁ অলপ ৱেলকাম টু আৱাৰ ৰুম বলক দিছা আমিও মানে অকণমান সৰু সুৰা আয়োজন কৰিছোঁ ইমান মানে দুদিনমান হৈ গ'ল এই লাইট লগাইছোঁ ওপৰত এইটো আমাৰ ৰুম আৰু আমাৰ আৰু এটা ৰুম আছে এইটো ৰুমতো এইফালে আৰু এটা ৰুম আছে এইটোতো মানে আমাৰ ছাৰৰ ৰুম জাষ্ট কিবা অলপ কৰিছোঁ মানে পোহৰৰ উৎসৱ কাৰণে চাকি জ্বলালোঁ বাৰু অলপ আগত চাকি তাকি দিলোঁ আমি এতিয়া মানে লাইটি দি আমি বৰ্তমান আজি ইমান বেয়া কথা মানে দিনটো কাৰেণ্ট নাই আমাৰ 9 ঘণ্টামান ৰাতিপুৱা 11টা বজাৰ পৰা কাৰেণ্ট নাছিলে কাৰেণ্ট নোহোৱাৰ কাৰণে আমি শুই থাকিলোঁ ইমান সময় তো হায়েষ্ট 10 মিনিটমান হ'ল এতিয়া আমাৰ কাৰেণ্ট আহিবলৈ মেইন এনজয় ৰাতি হ'ব তো এতিয়া আনবক্সিং কৰিম আপোনালোকক দেখাওঁ কি কি আছে ভিতৰত জ্বলোৱাখিনি পিছত দেখাই আছোঁ ফাৰ্ষ্ট ভিতৰত কি আছে এইখিনি চাই লওঁ তো এতিয়া আমি লাহে লাহে খুলি লওঁ বাট কোনফালে আছে চাই লওঁ ভিতৰত কি কি মাল আছে বস্তুটো কেনেধৰণৰ আচ্ছা তো এতিয়া চাব পাৰিব এতিয়া বেলেগ ধৰণৰ বস্তু আছে এতিয়া কেনেকৈ জ্বলাই আমি ৰাতিহে গম পাম এতিয়ালৈ ধৰিব পৰা নাই বাৰু কেনেকৈ জ্বলাই এইটো মেইন বস্তু হৈছে এইকেইটা তো এইকেইটা ওপৰত যোৱাকেইটাই চাগে ওপৰত যে উৰি একদম পুৰা ব্লাড হৈ যায় সেইকেইটাই হ'ব চাগে তো আমিও আজি জ্বলাই চাম কেনেকুৱা হয় বস্তুটোতো দেখাতটো অদ্ভুতেই লাগি আছে তথাপিও আপোনালোকে লাষ্টলৈকে চাই থাকিব তেতিয়া দেখিব ইয়াত ধামাকা কেনেকুৱা হয় ঠিক আছে এতিয়া আমি ওপৰত বম ফুটাবলৈ গৈ আছোঁ এইটো আমাৰ হাতত অস্ত্ৰটো আছে এতিয়া আমি ছাটত লৈছোঁ লাইটাৰ লৈছোঁ ওপৰত ছাটত যায় এতিয়া আমি বম ফুটাম তো সকলোলৈকে আমাৰ দীপাৱলীৰ শুভেচ্ছা থাকিলে তো আজি চাই থাকক আপোনালোকে দেখিব কিমান ওপৰলৈ যায় কেনেকুৱা হয় চাউণ্ডটো এতিয়ালৈ দেখা নাই গম পোৱা নাই তো আমাৰ এই আমাৰ ছাৰে জ্বলাব তো ৰেডি নৰছে এই লাগিল কি হয় নাজানো আপোনালোকে চাই থাকক গ'ল কি হ'ব এতিয়ালৈ যোৱা নাই গ'ল চাউণ্ড নাই আবে এই কৈছে চাই থাকক তো এয়াই হৈছে আমাৰ ৰুমৰ ছাদৰ ওপৰত আছোঁ এতিয়া তো এইখিনিয়ে আজি দিৱালী বুলি অলপ এনজয় কৰিলোঁ আপোনালোককো দেখালোঁ বহুত নহয় আমাৰ হ'লেও কিবা অলপ চেষ্টা কৰিছোঁ দেখাবলৈ অলপ এনজয় ল'বলৈ তো আৰু আছে আপোনালোকক দেখাবলৈ
তো আমাৰ এতিয়া লাভটো এইটো হ'ল যে মোৰ আঙুলিটো পুৰি থাকিলে একদম মানে সাৱধানতা নহ'লে মানে আঙুলি পুৰা যোৱাৰ চান্স থাকে। মোৰ এতিয়া চাব পাৰে এই আঙুলি এইখিনি জ্বলি গৈছে, একদম থাকিব পৰা নাই মানে পুৰা পুৰি আছে। এইবাৰৰ কাৰণে দেৱালী সামৰিলোঁ। আপোনালোকে এইখিনি উপভোগ কৰক। তো আগলৈ লগ পাম। বাই বাই।